নমস্কাৰ অসম, মই বিজয়। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভাল। আজিৰ ভিডিঅ'ত জবৰদস্ত আছে। আজিৰ ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ ফুল ভিডিঅ'টো চাব। ভিডিঅ'ত আজি যে কি হ'ব আপোনালোকে এবাৰ চাব। আজি কি খাম, কি কৰিছোঁ গোটেই দিন, আজি গোটেইখিনি ভিডিঅ'ত আজি পাব। তো প্লিজ আজি মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ সকলোৱে ভালদৰে চাব ভিডিঅ'টো। আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি ভিডিঅ'টো ভাল লাগে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো শ্বেয়াৰ কৰিব। তো বলক বজাৰত যাওঁ হাঁহ কিনিবলৈ। হাঁহৰ আজি মাৰ্কেটত কিমান ৰেট আছে, হাঁহ লৈ আহিব। চাচা হাঁস কত? 450, 400 হলে দেওয়া যাবে। কম দেওয়া না যায়? না কম দেওয়া যাবে। 400 টাকা যাই আছে, এই চাওক। দীপুৱে হাঁহ লৈ যাই আছে, চাওক গাইজ। আজি হাঁহৰ মাংস হ'ব গাইজ, চাওক। এইটো হাঁহ আজি, হাঁহ আজি পেটত যাব, পেটত সোমাই যাব আজি। ঘৰতে তাইক মাতি লৈ আহিছো গাইজ, চাওক। অলৰেডি কাটা হৈ গ'ল। হাঁহ মৰাৰ প্ৰচেছিংবিলাক চাওক। হাঁহ খালে যে কিমান কষ্ট কৰিব লাগে চাওক গাইজ। এতিয়া গৰম পানীত দিয়া হৈছে, গৰম পানীত দিয়াৰ পিছত ইয়াত লোমবিলাক উঠা হ'ব। চাওক গাইজ, পাংখাবিলাক কিমান ধুনীয়াকৈ উঠি আছে। গৰম পানী দিয়া হৈছে, গৰম পানী দিয়াৰ কাৰণত একদম ধুনীয়াকৈ পাংখাবিলাক উঠি আছে। হাঁহটো তেল হৈছে পূৰা শৰীৰত। কাটনি পুৰা একদম ক্লিন হৈছে। আৰু এবাৰ গৰম পানী দিব লাগিব, তাৰপিছত পুৰা ক্লিন হৈ যাব। চাওক বস্তুটো কিমান ধুনীয়া কৰি চাফা কৰিছে দীপুৱে। দীপু সেইবিলাক কাম ভাল জানে, সেইকাৰণে তাক মাতি লৈ আহিছোঁ। দীপু হয়নে নহয়, কোৱা দুটামান কথা। কোৱা কিয়? দীপুৱে লাজ পায় কথা ক'ব, সেইকাৰণে দীপুৱে কথা নকয়। চাওক কিমান ধুনীয়া হৈছে। দীপু থেংক ইউ, ইমান ধুনীয়া কৰি চাফা কৰাৰ কাৰণে। গাইজ চাওক কিমান কষ্ট কৰিব লাগে হাঁহ। ইমান কষ্ট কৰি হাঁহ খাব লাগে, হাঁহ খোৱা ইমান কষ্ট। তাৰ মুখখন চাওক, তাৰ ঘামি তিতি কি অৱস্থা হৈছে। দিলে আৰু এজন এতিয়া পিচ কৰিব। ইমান টেষ্টি লেগ পিচ চাওক, লেগ পিচ পুৰা তেল তেল, পুৰা তেল জমা হৈছে চাওক। Wow, ya bad. হাঁহৰ খোৱাটো বহুত টেষ্টি, কটাটো বহুত টান। ইমান কষ্ট কৰি কোনে খায় হাঁহৰ মাংস। এই যে দিবি তেল চান, তেল তেল কিমান তেল হৈছে হাঁহ। চাচোন চা, হাঁহ তেল চা, তেল চা, পুৰা ভুজিলৈকে তেল লাগিছে। একলাই খোৱা ধেমালি। চাওক গাইছ, এটা হাঁহৰ 1.5 কেজি মুৰ্গীকে মাংস হৈছে। আৰু ভিডিঅ' বনাইছে নেকি?
কাটা সিনটা ভালো হয়। কিনা হাঁহৰ ঠেংলৈকে মংস আপোনালোকে চাওক কিনা হাঁহৰ কিমান দূৰলৈকে লোৱা হৈছে কিনা হাঁহৰ ঠেংলৈকে মংস এটা আছে না ভাৱ সম্প্ৰসাৰণ অসমীয়াত এইখানে কিনি লৈ আহিছোঁ হাঁহ কিনা হাঁহৰ ঠেংলৈকে মংস আজি হাঁহ খাম গাইছ এই গিজাৰটো চাওক এইটো কিন্তু খাওঁতে বহুত টেষ্টি গিজাৰটো চাওক কেনেকুৱা কাটি কেৰাহীখন গেছত তুলি দিলোঁ কেৰাহীত তেল দিলে তেলটো ভালদৰে গৰম হ'ব গৰম হোৱাৰ পিছত গাইছ মাংসবিলাক চাওক কিমান টাইম আগতে ধুই ৰাখিছে কিমান টাইম হৈ গ'ল তেলটো গৰম হৈ আছে সম্বাৰৰ কাৰণে দুটা তেজপাত শুকান মৰিচ দুটাতো নহয় তিনিটা শুকান মৰিচ লগতে অলপ জিৰা সম্বাৰটো দিয়া হ'ল বহুত ৰকমত খায় বনাই আজি মায়ে এনেকৈ বনাই আছে দি দিলে নিমখ দি আছে নিজৰ সোৱাদ অনুসৰি দিলে হয় দি দিলে এডজাষ্ট কৰিব এতিয়া ঢাল নিমখ হালধি গুড়া সেইটো দি কিনে এড কৰি চাওক কালাৰটো কিমান ধুনীয়া হৈছে এইটো জিৰাৰ গুড়া হয় একেলগে মিক্সিত মছলাটো গুড়া কৰি লৈছে মানে পেকেটিং মছলাটো ইয়াত মানে এড কৰি আছে মই এইটো জিৰাৰ গুড়া ইয়াত আছে মৰিচৰ গুড়া ইয়াত ব্লেণ্ডৰ ভিতৰত আছে পিঁয়াজ নহৰু আদা এইখিনি ধনিয়া পাউডাৰ মছলাটো এড কৰিছে ইয়াত এতিয়া কমপ্লিটটো ইয়াত দি আছে ইয়াত গোটেইখিনি মছলাৰ আইটেমটো আছে ধনিয়া গুড়া জিৰা গুড়া তাৰপিছত মৰিচৰ গুড়া শুকান মৰিচৰ গুড়া তাৰপিছত লগত আছে আদা নহৰু কেঁচা জলকীয়া গোটেইখিনি ইয়াত আছে এড কৰি আছে লগতে দিছে বিলাহী দুটা কেইটামান আলুৰ টুকুৰা এতিয়া এইটো অলপ ওলটাই দি কেনে ঢাকি ৰাখিব পালত কৰি দি কেনে এইটো ঢাকি দিব মোটামুটি 20 মিনিট 25 মিনিটমান পিছত এইটো বইল হোৱাৰ কাৰণে ঢাকি দিয়া হ'ল মোটামুটি 40 মিনিটমান এনেকৈ ৰাখিব লাগিব ৱাও ইমান ধুনীয়া চেন ওলাইছে গাইছ ইমান ধুনীয়া হাঁহটো তেল হৈছে পুৰা এতিয়া মোটামুটি 40 মিনিট হৈ গ'ল এতিয়া চাওক মোটামুটি মাংসটো ভালেই সিজিছে অলপমান আৰু অলপমান ভাজি ল'ব লাগিব ভাজি লোৱাৰ পিছত ইয়াত অলপমান পানী দি কিনে এড কৰিব লাগিব মোৰ মায়ে বনাই আছে মায়ে কিন্তু নিৰামিষ খায় দেউতা হাঁহৰ মাংস নাখায় নে দেউতা নিৰামিষ নাখায় দেউতা মাংস নাখায় মাহঁতে একেবাৰে নিৰামিষ
সকলোৱে খাব লাগিব এটা হাঁহৰ মাংস। আজিতো খাম যিখিনি থাকিব বাকী কালি খাম। কালাৰটো চাওক, মাংসটো ভালদৰে সিজি যায়। হাঁহৰ মাংসটো পানী এড কৰা হ'ল। মাংসটো বেছি ঝোল নাৰাখিম, অলপ শুকান টাইপৰ হ'ব, মাখা টাইপৰ। এতিয়া আৰু মোটামুটি 40 মিনিটমান ৰাখিব লাগিব এনেকৈ। এতিয়া অলপমান খাই চাম কেনেকুৱা টেষ্ট কৰি চাওঁ। বহুত টেষ্টি। হাঁহৰ মাংসটো কি হাৰ্ডিবিলাক বহুত শক্ত হয়, সেইকাৰণে অলপ প্ৰব্লেম হয় খাওঁতে। বহুত টেষ্টি হৈছে, বহুত টেষ্টি মায়েদি। হাঁহটো যেতিয়া কাটিছোঁ না তেতিয়া গম পাইছোঁ হাঁহটো বিৰাট তেল হৈছে। পুৰা মাংসখিনি একদম পুৰা সিজি গৈছে, চাওক এতিয়া পুৰা চাওক এবাৰ পুৰা সিজি গৈছে, চাওক পুৰা সিজি গৈছে। তো আজিৰ থালিত কি কি আছে আপোনালোকে চাওক। দুটা পিঁয়াজ, লগতে জলকীয়া, বিলাহী দুটুকুৰা, লগতে আছে কেঁচা তিয়ঁহ, আৰু এইটো কিবা কয় ঢেঁড়ছ, আলু কিবা কিবি বিলাহী দি এটা চব্জি বনাইছে। দালি আছে, হাঁহৰ মাংস চাওক, কালাৰটো চাওক মাংসৰ। আজি পুৰা একদম কাঢ়ি আজি ক্লিয়াৰ কৰি দিম পুৰা। মোৰ টাইম লাগিব, বহুত টাইম লাগিব খাওঁতে। হাঁহৰ মাংসত যিহেতু মানে হাৰ্ডিটো অলপ বেছি থাকে, সেইকাৰণে খাওঁতে টাইম লাগিব বহুত। খানা খা হাঁহৰ। তো বহুত দিনৰ মূৰত আজি আপোনালোকৰ সন্মুখত আহিলোঁ মই, বিজয়। তো আগতে আপোনালোকতো মই কৈয়ে দিছোঁ আজি আইটেম কি কি আছে। তো আজি খাই থকাৰ সময়ত কথা নামাতেই খালি খামেই আজি, আৰু বাকীখিনিতো আগতে চাবই আপোনালোকে কি কি আছে আজি। তথাপিও কৈ দিওঁ আজি এইটো হয় হাঁহৰ মাংস। চাওক এবাৰ হাঁহৰ মাংস, লগতে আছে দালি, মুগৰ দালি, তাৰপিছত এই মিক্স চব্জি এইটো, লগতে দুটা তিয়ঁহ আছে, বিলাহী, জলকীয়া দুটা আৰু পিঁয়াজ। তো আজি বেছি কথা নকয় খোৱাটো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকে চাওক। আৰু হাঁহৰ মাংস খাওঁতে বহুত সময় লাগে, মানে হাঁহৰ মাংসৰ হাৰ্ডিটো বেছি, সেইকাৰণে খাওঁতে অলপ টাইমটো বেছি লাগিব আজি। তো যিমানখিনি পাওঁ আৰু ভিডিঅ'ত দি আছোঁ, আপোনালোকে চাওক। আজি হাঁহৰ মাংস। আগত দালি দি খাই আছোঁ। হাঁহৰ মাংসটোত ঝোল ৰখা হোৱা নাই, ড্ৰাই টাইপ ৰখা হৈছে। তো ভাতৰ লগত এনেকৈ খাম আৰু।
আজিৰ দিনটো পুৰা গৰম, বাপৰে বাপ ইমান গৰম দিছে ন। বহুত টেষ্টি। আজিৰ বতৰটো বিৰাট গৰম। হাঁহৰ মাংসটো এনে খাওঁতে বহুত টেষ্টি হয়। যিবিলাক খায় গম পায় কিমান টেষ্টি। কটা বচা এইবিলাক বহুত ঝামেলা এইবিলাক। এইবিলাক কমপ্লিট খাওঁতে বহুত সময় লাগিব। তো আজি পুৰা থালটো ফিনিছ কৰা নেদেখাওঁ, কাৰণ ইয়াত মাংস বহুত আছে। মানে এইবিলাক খাওঁতে বহুত সময় লাগিব, অলপ ভালদৰে খাব লাগিব। তো মই ইমানতে ভিডিঅ'টো স্কিপ কৰিলোঁ। স্কিপ কৰাৰ আগত খাওঁতে বহুত টাইম লাগিব, বহুত মাংস আছে ইয়াত, আৰু হাঁহৰ মাংসৰ হাৰ্ডিটো বেছি থাকে। তো আজি পুৰা থালটো ফিনিছ কৰা দেখাব নোৱাৰিম, আপোনালোকে বেয়া নাপাব। আপোনালোকৰ মাজত মোৰ এটাই ৰিকুৱেষ্ট, যিসকলে মোৰ ভিডিঅ' চায়, মোৰ ভিডিঅ' চোৱাৰ পিছতো এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ' চাই ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। তো ইমানখিনি আজি, বাকীখিনি মই লাহে লাহে খাই দিওঁ। টাটা।